মৃত্যুৰ পথ সঁচাকৈ বাছি ল'ব নেকি তেওঁলোকে? তো তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। কিন্তু তাৰ আগতে যিসকলে পুৱতি তৰা ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। প্ৰজ্ঞাই যিহেতু সৰু ভনীয়েকৰ লগত তেনেকুৱা কাম এটা কৰিলে ডাঙৰ, আৰু সেই কামটোৰ কাৰণে এতিয়া দি তেওঁলোকৰ ঘৰখনত তেনেকুৱা এটা অৱস্থা চলি আছে, আৰু তেনেকুৱা বেয়া অৱস্থা তেওঁলোকৰ ঘৰলৈ নাহিলেহেঁতেন যদি প্ৰজ্ঞাই তেনেকুৱা ভনীয়েকৰ লগত নকৰিলেহেঁতেন বা সেই কথাখিনি নকলেহেঁতেন। কিন্তু সেই কথাটো যিহেতু এতিয়া পাৰ হৈ গৈছে, সেইটোতো এতিয়া বেলেগ কথা, আৰু সকলোৱে ভাবিছে প্ৰজ্ঞাই এতিয়া ভাল। কিন্তু এতিয়া প্ৰজ্ঞাই নতুন এটা কাম কৰিবলৈ আৰম্ভ কৰিব যাতে প্ৰজ্ঞা চলিবলৈ অসুবিধা নহয়, আৰু তাৰ কাৰণে এতিয়া ভাড়া ঘৰৰ যিজন ল'ৰা আছে সেইজনক তেল মাৰি মাৰি সকলোবোৰ পইচা সৰকাব, আৰু যিমান পাৰে সিমান পইচা সৰকাব, আৰু পিছত যায় বা এতিয়া প্ৰজ্ঞাই যিবোৰ বস্তু কিনিব আৰু সেইবোৰ বস্তুলৈ সেইবোৰ মাক বা অনুহতে দেখা পাই সন্দেহ কৰিব পাৰে, আৰু যদি সন্দেহ কৰে তেতিয়াহ'লে সকলোবোৰ কথা এতিয়াই ওলাই পৰিব, কাৰ পৰা কেনেকৈ পইচাখিনি লৈছে আৰু সেইবোৰ কাম দি কৰি আছে, এতিয়া কিহৰ কাৰণে কৰি আছে সেইবোৰ কথা প্ৰজ্ঞাৰ ওলাই পৰিব। কিন্তু এতিয়া সেইটো কথা এতিয়াই ওলাই পৰে নে পিছলৈ থাকে, তো সেইটো আপোনালোকে অতি সোনকালেই দেখিবলৈ পাব পুৱতি তৰা ধাৰাবাহিকখনত। আনফালে মাকে যিহেতু এতিয়া সকলোবোৰ কথা বাদ দি মৃত্যুৰ পথটো বাছি ল'ম বুলি ভাবিছিল প্ৰথমতে, কিন্তু এতিয়া সেইটো বাদ দিলে, কাৰণ এতিয়া তিনিওজনী ছোৱালী যি মাৰিব নোৱাৰে তেনেকৈ নিজৰ লগতে, আৰু তাৰ কাৰণে এতিয়া মাকে বেলেগ এটা চিন্তা কৰিব। কিন্তু এতিয়া মাকে অকলে মৃত্যুৰ কথা একেবাৰে চিন্তা কৰিব নোৱাৰে, সেইটোতো বেলেগ কথা। কিন্তু এতিয়া তেওঁলোকে সহায় কাৰ পৰা পাব এইবাৰ, কাৰণ এতিয়া সহায় কৰিবলৈ তেওঁলোকৰ লগত কোনো নাই এতিয়া, আৰু আছিল যদিও তেওঁলোকৰ দেউতাক আছিল যিহেতু এতিয়া নাই, আৰু তাৰ কাৰণে এতিয়া তেওঁলোকে হতাশ হৈ পৰে, আৰু তেওঁলোকৰ ঘৰটো কেনেকৈ এতিয়া আকৌ ঘূৰাই আনিব পাৰে সেই অনুহতৰ দেউতাকৰ বন্ধুজনৰ পৰা, তো সেইটো এতিয়া তেওঁলোকে চিন্তা কৰা দেখিবলৈ পাব। আৰু অনুহ যিহেতু এতিয়া চাকৰিটো সেই নাপালে, আৰু তাৰ কাৰণে এটা নতুন চাকৰি ক'ত পাব, আৰু নতুন চাকৰি নাপালেও এতিয়া কাম ক'ত কৰিব, আৰু কেনেকৈ কি কাম কৰি পইচা সেই টকাখিনি দি ঘৰটো মুকলি কৰি তো তেওঁলোকৰ মাজত তেনেকুৱা এটা আলোচনা হোৱা আপোনালোকে দেখিবলৈ পাব। কিন্তু এতিয়া সঠিক সময়ত সহায় কৰিবলৈ এইবাৰ কোন আহিব এইটো সম্পূৰ্ণ আপোনালোকে সেইটো আজিৰ খণ্ডতেই দেখিবলৈ পাব। তো আপোনালোকৰ কোনে কোনে এই ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি চাবলৈ নিৰপেক্ষৰে বাট চাই আছে তেওঁলোকে কমেণ্ট এটা কৰি জনোৱাৰ লগতে ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।